আছিল আহিছে নাই চাওঁ নে মোক ঠগি আছে নেকি আজি আহিম কালি আহিমকৈ চাওঁচোন আজি নাহিলে এই ব্যৱস্থাটো মই বেলেগ ল'ম চাওঁ এতিয়া সময়ো 4টা বাজিলে তাই মোক ঠগি আছে নি আজি মই আহিম কালি আহিমকৈ 2 বছৰ হৈ গ'ল আজি কুকুৰা এটা খাম বুলি থৈ দিছোঁ আজি জাল খুৱাম নাই মই চেদা পালি খাই লওঁ জনাটো মই ক'ত খালোঁ চিন্তা কৰি মই পাগল ল'ব নহয় খাই দিলে এই চব গৰম মহো আমনি কৰিছে চেদা পালিকে খাই লওঁচোন তাৰ ব্যৱস্থাটো পিছত লওক আহি লওক 8টাকৈ ল'ৰা ছোৱালী মোক টেটুত বান্ধি থৈ তাই গ'ল তাই পৰপুৰুষৰ মোক চাবলৈ গ'ল এই বয়স আহক আজি মোৰ মাথা চব খাই দিছে আৰু সিহঁতে গোট খাই লৈ পেলাই গোটেইখনে তাই বুজি পাব নালাগে নেকি ডাঙৰ পুনা নাই গ'ল মোক এইকেইটাও খাইছে আৰু এইকেইটা খৰচ মাৰিম মই আজি আহক ইমান পৰলৈকে এতিয়ালৈকে নাই খালে গোটেইখনে ধৰি মোক খালে এই আহক এই ব্যৱস্থাটো আজি ভালকৈ সুধি পুচি লৈ পেলাই সোমাম মোৰ গাঁৱৰ মানুহখিনিয়েও মোক গোটেইখিনিয়ে লাজ দিছে আৰু অপমান দিছে আৰু মই এই ভিতৰলৈ যাবলৈ দিম মই কি ব্যৱস্থা কৰিম উপায় নাই আৰু দেই মোক খাইছে আৰু আহক আহি লওকচোন বাৰু পাই লওকচোন বহুত ভয় লাগি আছে যিহেতু লাও মাছ তাৰ জহতে মই গুচি গ'লোঁ এতিয়া আহিছোঁ হয় 2 বছৰ দিনে নাই নহয় ঘৰত ভয়ো লাগিছে নহয় কি কৈছে যি নাই ভালকৈ কম নহ'লে হাঁহি দিম আৰু গোটেই বাপেকে তেতিয়াহে কম সোমাই তাৰ আগতো দুখ আছে ন মই মাছটো শুনা নাই কোনো নাই নেকি শুনা তই কাম আনিছ আজি 2 বছৰ হৈ গ'ল তই আজি কি দেখি আহিলি তই ঘৰত নোসোমাবি কৈছোঁ গৰম পাৰ নহ'বি ভিতৰত লাগে তাক ভিতৰলৈ নোসোমাবি তোৰ ব্যৱস্থা লৈহে মই সোমাব লাগিব কেলৈ সোমাবি 2 বছৰ হ'ল ভাল পাইহে মই আনিছিলোঁ তই এতিয়া মোক এই বয়সত গুচি গ'লি মই এতিয়া ইমান ভাল পাওঁ তোক নোসোমাবি তোৰ ব্যৱস্থা লৈ মই সোমাবি নোসোমাবি মানে এতিয়া খেদিলে পৰপুৰুষে খেদিলে এই বয়সত দিলে আপোনাৰ ঘৰ নহয় নহয় আপোনাৰ ঘৰ নেকি থাকিলিহেঁতেন ইমান দিনে উপায় নাই এতিয়া সোমালে ল'ৰা ছোৱালীকেইটাও নাই মাক আহিছে বুলি শুনিলে কিমান ভাল পাব মই যদি আকৌ গালি চালি মাক খুৱাই পঠিয়াই দিওঁ আকৌ মোকেই ল'ৰা ছোৱালীয়ে হ'ব এই দেউতা এইটো বয়সতে আকৌ মাক খেদিলোঁ ঘৰত যি হ'ল হ'ব এতিয়া বুজাব লাগিব কি হ'ল নকৰিব আপোনাক খং হৈছে কিবা হৈছে মই আপোনাৰ ঘৰতে গুচি গৈছিলোঁ যে লওকচোন মই কিবা এটা লৈ আহিছোঁ মোক এইটো দি তই ভুল নাযাবি নহয় লওকচোন কথা আছে লওকচোন অকণমান কথা কেইটামান বুজাব ইমান গালি নাপাৰিব মই জানো ইমান দিনা আপোনাক এইবিলাক যেন থাকিবলৈ মন গৈছিলে ল'ৰা ছোৱালী 8টা চব আপোনাৰ কাৰণে বুজি গৈছিলোঁ মোৰ কাৰণে হ'ল এতিয়া আহিলি ঘৰত সংসাৰখন চলাই পেলাই খাবি হ'ব মই নাযাওঁ হ'ব আপুনি তেনেকৈ ভবাহেঁতেন মই কেতিয়াবাতে গ'লোহেঁতেন বেলেগ মাইকীৰ লগত চবকে তুলনা নকৰিব গম পাইছে কোৱা পৰিস্থিতি হৈছে দেখিছা নাই মাইকী থাকোঁতে বেলেগ মতাই আকৌ মাইকী লৈছে ঘৰ কিমান হেৰি হৈছে ধ্বংস হৈছে মাকজনীৰ নিচিনা ল'ৰা ছোৱালী কেতিয়াও হেৰি শান্তিত থাকিব নোৱাৰে ন মাকজনী থাকিলে ল'ৰা ছোৱালী শান্তিত থাকে শান্তি কৰি আছে দেউতা জহত মা গ'ল মই শুনি আছো মোৰ পৰা গ'লি মই কি শান্তি দিছিলো ইমান ভাল পাওঁতো হ'ব সেইটোকে খং কৰি থাকিব নালাগে মই যি হ'ল আজি ঘৰবিলাক বৰ কিবা লাগিছে 2 বছৰ দিনে থাকিলো পোনাখন শেষ ক'লৈ গ'ল ক'ব ন ক'ত চৰিবলৈ গ'ল নাথাকে ঘৰত হ'ব আজিৰ পৰা আপুনি খং নকৰিব মোক মই আপোনাক কওঁ হ'ব তই ইমান মন চলাব নালাগে এতিয়া আজি 2 বছৰ দিনে আপোনালোকৰ আগলৈ অহা নাছিলো আৰু মানে আমি অহা নাছিলো এতিয়া আহিছো আপোনালোকৰ কাৰণে সদায় পাই থাকিব আমি হাঁহি থাকিম আপোনালোকক হহুৱাই থাকিম সকলোৱে আগতে যেনেকৈ আদৰি লৈছিলে তেনেকৈ আদৰি ল'ব আৰু লগতে লাইক কমেণ্ট কৈ দিয়া ছাবস্ক্ৰাইব কৰি দিবা দেই আজিলৈ আহোঁ বাই বাই